আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি মই ওলাই আহিছোঁ মোৰ ভেকচিনৰ ছেকেণ্ড ড'জ ল'বলৈ চ' আমাৰ গাঁৱৰ LP স্কুলতে দিছে সেইটো কাৰণে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বলক এতিয়া ভেকচিনটো লৈ আহোঁগৈ মোৰ ফাৰ্ষ্ট ড'জটো লোৱা হৈছিলে চাবুৱাত আৰু সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিব নোৱাৰিলোঁ তেতিয়ালৈকে মই আপোনালোকৰ মাজলৈ অহাই নাছিলোঁ চ' এতিয়া ভাবিছোঁ যিহেতু ছেকেণ্ড ড'জ ল'ব গৈছোঁ তো ভাবিলোঁ শ্বেয়াৰ কৰোঁ বুলি আপোনালোকৰ লগত কি ফাৰ্ষ্ট ড'জটো লওঁতে মোৰ বহুতেই গা বেয়া হৈছিল আৰু এতিয়া ছেকেণ্ড ড'জটো ল'লে কি হয় লোৱাৰ পিছতহে গম পাম লৈ আহোঁগৈ আৰু কি হয় পাছত দেখা যাব এয়া মোৰ লগত বৰমা ওলাইছে দেই বৰমা এইফালে চাই দিয়া আকৌ ছেকেণ্ড ড'জ লাগে ন এয়া আমাৰ গাঁৱৰ নামঘৰ এয়া আমি পালোহি আৰু স্কুল ঘৰ এয়া অংগনবাদী স্কুল হে দেই সকলোৱে বেজি ল'লোঁ মতিজনীয়ে নাই লোৱা বাবা কিমান বিষালে কৈ দিয়া বৰ বিষালে সঁচাকৈ বিষালে আকৌ মোৰ টান কৰি দিলি বুলি কৈছে কেনেকৈ কৰিব লাগে জানিলেহে আকৌ ন লাগে এতিয়া ঘৰলৈ গৈ লওঁ এয়া মোক আধা ৰাস্তাৰ পৰা নিবলৈ আহিলে আৰু মই ঘৰলৈ যাওঁ আৰু এতিয়া এইফালে বেটা খাই কৈ দিয়া আকৌ মই ঘৰ আহি পালোহি আৰু মই যথেষ্টখিনি কাম কৰিলোঁ খাই বৈ ধোৱা পখলা কৰি সকলোখিনি কৰিলোঁ এতিয়ালৈকে একো উমান পোৱা নাই ৰাতিলৈ বা কি হয় কোনে জানে ন চ' ইমান এটা কনফিডেঞ্চ নাই যে নহ'বই বুলি হ'বও পাৰে ঠিকনা কাৰণ মোৰ আগৰ ফাৰ্ষ্ট ড'জটোত মানে এনেকুৱা হৈছিলে দিনটো ঠিকে আছিলোঁ আৰু যেতিয়া গধূলি হৈ আহিলে তেতিয়াৰ পৰা মোৰ মানে পূৰা বিষ গোটেই গা বিষ হৈছিলে আৰু লগতে জ্বৰো হৈছিলে বাৰু যদি কিবা ছাইড এফেক্ট হয় দেন আপোনালোকক মানে মই শ্বেয়াৰ কৰিম আৰু আজিলৈ ভাবিলোঁ ভিডিঅ'টো ইমানতে সামৰোঁ আকৌ আহিম আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ'ৰ সৈতে মোৰ ভিডিঅ'বোৰ ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আন এজনলৈ শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো নতুনকৈ যদি মোৰ চেনেলটোলৈ আহিছে দেন ছাবস্ক্ৰাইব কৰিয়ে যাব চ' আজিলৈ মোৰ ইমানেই ভিডিঅ' ধন্যবাদ